Hello guys, good morning. Welcome back to my YouTube channel Dhonsing Vlogs. Guys, এটা আমি ওলাইছো মেঘালয় ৰাইডৰ কাৰণে আৰু ইয়াতে হেলমেটত লৈ লৈছো ব্ৰেড কল চল এইবোৰ লৈ লৈছো ৰাতিপুৱা একো খাই অহা নাই আৰু এতিয়া বৰ্তমান মই আছো লালমাটিত আৰু মোৰ লগত আছে সোহান তো আমি এতিয়া দুজনে গৈ আছো ওলাইছো KTM Duke 250 লৈ আৰু ফটাফট যাওঁ ফটাফট গৈ হেৰি শ্বিলঙত যাই ৰখিম তাতে যাই কথা পাতিম ভাল বনাম আৰু এইবিলাক খাব লাগিব তো বলক গৈ থাকো তেনেহ'লে গাইছ এতিয়া আমি আহি পাইছোঁ উমলিং আৰু এতিয়া কিবা এটা খাই লওঁ ভোক লাগি আছে বাউলি লৈ আহিছোঁ ব্ৰেড লৈ আহিছোঁ আৰু কল লৈ আহিছোঁ তো এতিয়া অলপ খাই লওঁ নহ'লে বহুত দেৰিলৈকে ৰখি থাকিলে কি হ'ব গেছ হৈ যাব একো নোখোৱাকৈ থাকিলে তো খাই লওঁ ফটকৈ আৰু ইয়াৰ পৰা খাই ডাইৰেক্ট যাম এতিয়া শ্বিলঙত গৈ ৰখিম তো গাইছ এতিয়া আহি পেলাই আমি বৰাপানী আৰু এইখিনি পাইন চিটি বুলি কয় পাইন চিটি চ' গাইছ আমি শ্বিলং চিটি পাই গ'লোঁ আৰু এতিয়া ৰখি আছোঁ গোৰ্খা দুৰ্গা মন্দিৰত তাতে দুৰ্গা পূজা হৈ আছে এতিয়া চ' গাইছ আমি এতিয়া ৱাটাৰফল এটা চাবলৈ গৈ আছোঁ ৱাটাৰফলছটোৰ নাম হ'ল লিংৱা ৱাটাৰফলছ শ্বিলং চিটিৰ পৰা অলপ পাৰ হৈ আহিব লাগে মোটামুটি 28 মিনিটমান লাগে এই ৱাটাৰফলটো যাবৰ কাৰণে আৰু ইয়াৰে যোনটো ভিউ এইটো সিফালে যাব লাগিব এতিয়া আমি তো বলক গৈ থাকোঁ চাওঁ ৱাটাৰফলটো কেনেকুৱা আৰু তাৰপিছত আমি যাম চেৰাপুঞ্জীৰ ফালে চাম চেৰাপুঞ্জীৰ ফালে কি আছে চাব লগা চব আপোনালোকক দেখাম আৰু ময়ো চাম বলক লাষ্ট আমাতে ব্ৰেড বাচিছে তো এতিয়া ব্ৰেড জেমৰ লগত এতিয়া খাম আৰু এইটো ভিডিঅ' মই শ্বুট কৰি আছোঁ মোবাইল দি কিয় খোলা হ'ব আৰু এতিয়া বৰ্তমান এনেকুৱা ৰ'দ দি আছে এটা গুৱাহাটীৰ নিচিনা ৰ'দ দি আছে ভাবা নাছিলে এনেকুৱা হ'ব বুলি উপায় নাই দেখিছে চেৰাপুঞ্জীৰ ফালে গ'লে চাগে অলপ ঠাণ্ডা হ'ব চ' গাইছ আমি লোকেশ্যনটোত আহি পাইছোঁ কিন্তু ইয়াতে ৱাটাৰফলটোতো আমি বিচাৰি পোৱা নাই য'ত লোকেশ্যন দেখাইছিল GPS-ত আহিকে তাতে মানে GPS-টো খতম হৈ গৈছে ইয়াৰে ওচৰৰ মানুহ সুধিছোঁ তেখেতলোকে মানে হেৰি ইংলিছ হিন্দী ভালকৈ বুজি নাপায় নিজৰ যোনটো কাষ্টৰ লেংগুৱেজটো এইটোৱে বুজি পায় আৰু এই গাঁওটোৰ নাম হ'ল মাও পুন ৰাম ভালকৈ স্পেলিং কৰিব নোৱাৰি আৰু ইয়াৰে যোনটো ভিউ এনেকুৱা সিফালে চাৰ্চ এটা আছে আৰু মানে জাগাখিনি ধুনীয়া তাতে যাম বুলি ভাবি আছোঁ দেখা পাইছে এতিয়া আপোনালোকে ইয়াৰে ড্ৰোন শ্বট চাই লওক কেনেকুৱা দেখা পায় ইয়াৰ পৰা গাইছ লাহে লাহে ইয়াতে ঠাণ্ডা লাগি আছে আৰু তো জেকেটটো ওলাই লৈছোঁ জেকেটটো পিন্ধিলোঁ তাৰপিছত এতিয়া ইয়াৰ পৰা ওলাম আমি ৱাটাৰফলটোতো মানে দেখাই নাপালোঁ তো চাৰ্চত যাম বুলি ভাবিছিলোঁ চাৰ্চত যোৱা নহ'ব কাৰণ এতিয়া অন্ধকাৰ হ'ব হৈছে তো এতিয়া আমি ইয়াৰ পৰা ডাইৰেক্ট এতিয়া ওলাম চেৰাপুঞ্জী ৰোডৰ ফালে চ' গাইছ ইয়াতে এটা ভিউ পইণ্ট পাইছোঁ ট্ৰাও ভিউ পইণ্ট তো আমি এতিয়া ওপৰত যাম চাবলৈ ভাল লাগিব বলক আৰু এতিয়া ঠাণ্ডা পেলাইছে জেকেট পিন্ধি লৈছোঁ আৰু আমি এতিয়া চেৰাপুঞ্জী চাইডে গৈ আছোঁ
এতিয়া চাওঁ আজি সময় হয় নে নহয় গোটেইখিনি গোটেইটোতো আজি খাব নহয় এনেকুৱা চাওঁ কি যাইকে মানে যদি টাইম পাওঁ তো চাওঁ আৰু আমি হোটেলো বিচাৰিব লাগিব আৰু ইয়াতেতো 4টা বজাতে আজি অন্ধকাৰ হ'ব ইয়াতে চ' গাইজ দেখিছে ইয়াতে উঠিম আমি এতিয়া উঠি ওপৰৰ পৰা ভিউ চাম আমি এতিয়া চিৰি উঠি আছোঁ ওপৰত গৈ আছোঁ এই বস্তু পানী লোৱাটো ডাঙৰ কাম নাই বহুত চ' গাইজ এইটোৱে হ'ল ভিউ ওপৰৰ পৰা চব চাৰিওফালে পাহাৰ দেখা যায় ধুনীয়া লাগিছে ধুনীয়া মডেল হয় তো বন্ধুসকল আমি এতিয়া এটা ৰেষ্টুৰেণ্ট ৰখিছোঁ ভোক লাগি আছে ইয়াতে ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিছোঁ আৰু এই ৰেষ্টুৰেণ্টৰ নাম হ'ল স্মল হাৰ্ট এণ্ড ৰেষ্টুৰেণ্ট আৰু এই ৰেষ্টুৰেণ্টটো আছে চাহ ভি পইণ্টৰ ওচৰতে আছে অলপ খোজকাঢ়ি আহিব লাগে আৰু ৰেষ্টুৰেণ্টৰ বাহিৰৰ দৃশ্যটো এনেকুৱা অলপ এনেকুৱা ধুনীয়া ৱেডাৰ উইথ रेस्टोरेंट मज़ा आ रहा सामने धुनिया हमारा जो फ्राइड राइस है वो आ गया है अभी तो अभी खाते हैं खा के चलते हैं আমি এতিয়া দুৱান সিং ভিউ পইণ্ট পাইছোঁ আমি মিছ কৰি দিলোঁ দিনত আহিলে বেছি ভাল লাগিল হয় তথাপি এতিয়া আপোনালোকক দেখাইছোঁ মই আৰু উপায় নাই আমি আহোঁতে অলপ লেট হৈ গ'ল কি ধুনীয়া ভিউ পইণ্ট দিনত আহিলে বহুত ভাল লাগিল হয় তো মিছ কৰি দিলোঁ চ' গাইছ আমি এতিয়া ৰুম লৈ ল'লোঁ এইটো একচুৱেলি ৰুম মানে শ্বেয়াৰিং ৰুম হয় আজি বহুত ৰুম বিচাৰিলোঁ মেঘালয়ত আজি পূৰা ফুল অয়' বুক হোমষ্টে বুক পূৰা ক'তো নাই অয়'টো ক'তো নাই মেঘালয়ত ক'তো নাই হোমষ্টেও নাই তো বিচাৰি বহুত বিচাৰিলোঁ লাষ্টত আহি মানে শ্বেয়াৰিং ৰুমত থাকিব লগা হ'ল আৰু এইটো ৰুমৰ হেৰি ভাড়া দুজনৰ মিলে 1000 টকা মানে তাৰ 500 মোৰ 500 1000 টকা আৰু ডিনাৰত আমাৰ 380 মান গৈছে মই মাছ খাম ই ভেজ খাব তো সেইটোৱে কালিৰ পৰা ধামাকা ব্লগ আহি আছে ভিডিঅ'টো চাই থাকিব তো ভিডিঅ'টো আজি ইয়াতেই শেষ কৰিছোঁ গুড নাইট বাই বাই